বন্ধু-বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম। তো বিহু আহি পালেহি আৰু বেছি দিন নাই। তো বিহুৰ আপোনালোকলৈ শুভেচ্ছা থাকিল আগতীয়াকৈ। তো বিহুত কি মানে যোগাৰ কৰা হয় ৰেচিপি বনাম, তো আপোনালোকক দেখাম এই ভিডিঅ'টোত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়া সান্দা খুন্দিবৰ কাৰণে ৰেডি। এটা চাউল মানে এনেকৈ ভাজিব লাগে, থৈ পিনে এনেকৈ মাৰি থাকিব লাগে চাউলটো, এনেকৈ নাৰি নাৰি। তো খানা খোৱাৰে কথা আৰু নাই কি কয়। চাওক আমি সান্দা খুন্দি আনিলোঁ, মানে বেছি নহয় অলপ, আমি মানে বেছি নাখাওঁ। তো অলপেই খুন্দি আনিলোঁ, আমাৰ সান্দা খুন্দা হ'ল। এতিয়া আমি গুড়া ভাজিব লাগিব। তো পকল আৰু বনাবৰ কাৰণে গুড়াটো আগতে মানে এনেকৈ ভাজি ল'ব লাগিব। তো অলপ ৰংচীয়া হ'লে ভজা হয়, তাৰপিছত লাড়ুটো বনাব লাগে। তো এইটো ৰেচিপি আপোনালোকক দেখাম। চাওক লাড়ু বনাবৰ কাৰণে মানে এনেকৈ গুৰ মিঠাই পগাই আছোঁ। হৈছে আৰু বেছি নাই, আৰু অলপ হ'লে আৰু হৈ যাব। তে মানে গুড়াত তিল মিক্স কৰি দিলে এতিয়া এনেকৈ মিক্স কৰি দিব লাগে। মানে এতিয়া মিঠাই দিছে মিক্স কৰি, গুড়াটো আৰু মিঠাইটো এনেকৈ মানে লৰাই কেনে এনেকৈ সানি দিব লাগিব। সানি কিনে তেতিয়াহে মানে লাড়ু বান্ধিব আৰু। তেতিয়া মানে লাড়ুটো টেষ্টি হ'ব। এতিয়া মানে মিক্স কৰা হ'ল, এতিয়া লাড়ু বান্ধিব। এতিয়া আৰু লাড়ুৰে ৰেচিপি দিছোঁ আৰু সান্দা গুড়া। তো আমি লাড়ু বনাওঁ, তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো ইমানখিনি বনোৱা হ'ল, আৰু এইকেইটা আছে আৰু বেছি নাই। আমাৰ লাড়ু বনোৱা হ'ল। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। কেইটাই বনালোঁ আৰু বেছি নহয়। ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন থকা বাটনটো অন কৰি দিব।